Hello everyone, কি খবৰ আশা কৰিছো আপোনালোক বহুত বেছি ভাল পাই আছে আৰু বহুত দিনৰ পাছত আকৌ এটা ভিডিও লৈ আহিছো ভিডিওটো ইয়া চাওকচোন মই ৰিবনেৰে মেখেলাখনত এমব্ৰইডাৰী কৰিছিলো লতা আকাৰত ডিজাইন কৰিছো ৰিবনেৰে ইয়া চাওকচোন ফুল কেপাহমান সিলাই লৈছো আৰু ফুল গছজোপা লতা ফুলৰ আকাৰত মই ডিজাইন কৰিছো আৰু এজনী জিয়া মই ৰিবনেৰে এমব্ৰইডাৰী কৰি আকাৰ দিছো আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন আৰু ইয়া চাওকচোন গুলপীয়া ৰঙৰ কমলা ৰঙৰ আৰু ৰঙা ৰঙৰ সৰুকে ফুল এড কৰিছো আৰু আকাশী ৰঙৰ আছে ফুল কিছুমান ইয়া চাওকচোন এপাহ আকাশী ৰঙৰ ফুল দিছো দেখিবলৈ এনেকুৱা লাগিছে আগৰ ভিডিওটোতো আপোনালোকে মোক বহুত মৰম দিলে আশা কৰিছো এই ভিডিওটোতো আপোনালোকে মোক মৰম দিব মই এমব্ৰইডাৰী কৰি নেদেখুৱালো বাৰু আপোনালোকক ডিজাইনটোকে দেখুৱাইছো অলপ হলেও কিবা এটা আইডিয়া কৰিব পাৰিব আপোনালোকে আৰু এয়া আকাশী ৰঙৰ ওপৰ ফালে দিছো ফুল এয়া গুলপীয়া আৰু কমলা ৰঙৰ আৰু জিয়াজনী হালধীয়া ৰঙৰ দিবলৈ চেষ্টা কৰিছো জিয়াজনীৰ আকাৰ আৰু আজি মই এই ফুলপাহৰ ডিজাইনটোহে দেখুৱালো এমব্ৰইডাৰী কৰি আপোনালোকক নেদেখুৱালো যদি কোনোবাই আপোনালোকে ইচ্ছা কৰে জিয়াজনীৰ ডিজাইনটো শিকিব বিচাৰে যদি মোক কমেন্ট কৰিব মই ভিডিও এটা বনাই আপলোড কৰিম আকৌ এয়া ডিজাইনটো এনেকুৱা ধৰণে মই কৰিছিলো জিয়াজনী হালধীয়া ৰঙৰ দিছো পাখি গিখিলা দেখিবলৈ এনেকুৱা লাগিছে আৰু মোৰ আগৰ ভিডিও গিটাটো আপোনালোকে বহুত মৰম দিছে আশা কৰিছো এই ভিডিওটো মোক মৰম দিব আৰু ভিডিওটো সামৰিবলৈ লৈছো আপোনালোকে যতি নাথাকক কিয় সদায় হাঁহি থাকক সদায় সুস্থ থাকক আৰু ইমান দেৰি মোৰ ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই